আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যেতিয়া জালুতে বাৰে বাৰে তালুতৰ সৈন্যক কৈ আছিল যে তোমালোকৰ যিকোনো এজন আহা যোনে মোৰ লগত অকলে যুদ্ধ কৰিব আৰু যদি জিকি যোৱা তোমালোক জিকি গ'ল, এজনে মাত্ৰ, সবকে মাৰিব নালাগে। ইফালে তালুতৰ ওচৰত মাত্ৰ 313 জনহে সৈনিক আছে। ইয়াৰ বিষয়ে আমি আগতে বয়ান কৰি আহিছোঁ, যেটো জালুত আৰু তালুতৰ কাহিনী তাত বয়ান কৰি আহিছোঁ। সিহঁতৰ সেই তাত চলি আছিল। ইফালে হজৰত দাউদ আলাইহিস সালাম, আল্লাহ ৰাব্বুল ইজ্জতে কোৰাণে পাকত তেওঁৰ বিষয়ে বয়ান কৰিছে। হজৰত দাউদ আলাইহিস সালামক নিজৰ বাপেকে পঠাই দিছিল সেই যুদ্ধখনৰ ফালে চাবলৈ। হজৰত দাউদ আলাইহিস সালাম আচলতে বেছি ওখ পাখ নাছিল, বয়সতো সৰু আছিল আৰু বেছি ওখ পাখ নাছিল, চাপৰ আছিল। গতিকে তেওঁক নিজৰ বাপেকে বিশেষকৈ যুদ্ধ বা এইবিলাকত নপঠায়। তেওঁ কাম দি দিলে ছাগলী চৰোৱা, ভেড়া ছাগলী সিহঁতৰ যি আছিলে এইটো চৰাবলৈ তেওঁক সেইটো দায়িত্ব আছিলে। কিন্তু তেওঁৰ হজৰত দাউদ আলাইহিস সালামৰ ডাঙৰ দুজন ককায়েক আছিল, সেই দুজন ককায়েক কিন্তু সেই তালুতৰ সৈন্যত চামিল আছিল। গতিকে সেই যুদ্ধ কি হৈ আছে তাত বাপেকৰো জানিব মন গৈ আছিল। গতিকে বহুত দিনলৈকে যেতিয়া খবৰ পোৱা নাই, তেতিয়া হজৰত দাউদ আলাইহিস সালামৰ বাপেকে ক'লে যে তুমি যোৱা আৰু গৈ খবৰ লোৱা যে সেই যুদ্ধখনৰ খবৰ কি হৈ আছে। তুমি আজি ছাগলী চৰাব নাই, তুমি তাত যোৱা। হজৰত দাউদ আলাইহিস সালামৰ লগত এডাল বাতুল গুটি মাৰা হেৰি আছিল, এনেকৈ ঘূৰাই ঘূৰাই পিনি মাৰি দিয়ে বাতুল গুটি। আৰু তেওঁৰ ওচৰত যেতিয়া ছাগলী চৰাই থাকে তেওঁ বহি পিনি সেই বাতুল গুটি বুটলি থৈ দিয়ে, সৰু সৰু গুটি, আৰু পাথৰত ঘঁহি 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 পূৰা চোকা কৰি দিয়ে, মানে একদম জোঙা বনাই দিয়ে, এটা ছাইড চোকা কৰি দিয়ে যাতে যাক মাৰে পূৰা লাগি যায়। আৰু তেওঁ বহুত ভালকৈ মাৰিব পৰা, প্ৰেক্টিছ কৰোঁতে কৰোঁতে বহুত ভালকৈ মাৰিব পৰা হৈ গৈছিল। তেওঁ এইটো শিকিছিল এইটো কাৰণে যে ছাগলী চৰাওঁতে ওচৰে পাজৰে কেতিয়াবা বাঘ আহি যায় বা ভালুক আহি যায়, এনেকুৱা বেলেগ বেলেগ বস্তু আহি যায়, তেওঁ বাতুল গুটি মাৰি পিনি সেই বাঘ ভালুকটো খেদি দিয়ে, সেইটো কাৰণে শিকিছিল। গতিকে তেওঁৰ ওচৰত 3টা বাতুল গুটি আছিল। যেতিয়া তেওঁ ওলাই গৈছে লগতে সেই বাতুল গুটি 3টা তেওঁৰ মোনাত আছিলে আৰু হাততে বাতুল গুটিডাল আছিলে, তেওঁ গুচি গ'ল। ইয়াতে মই আৰু এটা কথা কৈ যাওঁ যে কিছুমান কাহিনী যেতিয়া আমি শুনিম এনেকুৱা লাগিব পাৰে যে এইটো কাহিনীটো আমুকত আমি শুনিছিলোঁ, এইটো আমুকত আমি জানিছিলোঁ, বা এইটো আমুকত এনেকৈ বয়ান কৰা হৈছিল, আমুক কিতাপত আছিলে এনেকুৱা। কিন্তু সবচে ডাঙৰ কথা, পৃথিৱীত যিমান ডাঙৰ ডাঙৰ ঘটনাবিলাক হৈ গৈছে, যিমান ডাঙৰ ডাঙৰ মৰেল ষ্টৰি বুলি কোৱা হয়, যিটোৰ পৰা আমি বহুত ডাঙৰ ডাঙৰ কথা জানিব পাৰোঁ, সব এটা সময়ত মুছলিম উলামাসকলে বা মুছলিমবিলাকৰ মাজতে আছিলে। এটা সময়ত এনেকুৱাও পাৰ হৈছে যে যিটো ডাৰ্ক এইজ বুলি কোৱা হয়। আজি ইউৰোপিয়ান কাণ্ট্ৰি যিবিলাক আমি বহুত ডাঙৰ ধনী ধনী দেশ, ডাঙৰ ডাঙৰ দেশ বুলি ভাবিছোঁ, সেইবিলাকত টোটেল ডাৰ্ক এইজ, শিক্ষা বুলি কোনো বস্তুৱেই নাছিলে। কিন্তু মুছলিম যিবিলাক সেই সময়ত মুছলিম দেশ আছিল, সেইবিলাকত ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি আছিল, ডাঙৰ ডাঙৰ কিতাপ লেখা মানুহ আছিল, বহুত ডাঙৰ ডাঙৰ মানুহ আছিল। গতিকে আমাৰ ওচৰত আচলতে ইছলাম মুছলিমবিলাকৰ ওচৰতে তামাম জাখিৰা আছিল সেই সময়ত, চব ডাঙৰ ডাঙৰ গৱেষণাবিলাকৰ। কিন্তু দুখৰ কথা যে আজিকালি মুছলিমবিলাকৰ মাজতে শিক্ষাৰ সবচে কমি হৈ গৈছে। আমি চবফালে আমাৰ নিজৰ শিক্ষা পাহৰি দিলোঁ, ইলমৰ ফালে আমাৰ তাৱাজ্জুহ নোহোৱা হৈ গ'ল। আমাৰ নাচা বগা খেলা ধূলা এইবিলাকৰ ফালে বেছি হৈ গ'ল, কিন্তু আমি শিক্ষাটো বাদ দিলোঁ। বিশেষকৈ অসমৰ যিবিলাক মুছলিম, সিহঁতৰ আৰু বেয়া অৱস্থা, শিক্ষাৰ ফালে একেবাৰে মন নাই। গতিকে আমাৰ এই কাহিনীবিলাক সিহঁতে লৈ পিনি সিহঁতৰ কিতাপত লিখি দিলে, আৰু আমি আজি সিহঁতৰ কিতাপত পঢ়ি পিনি ভাবিছোঁ যে কিজানি সেইটো সিহঁতৰে কাহিনী। নহয়, বহুত এনেকুৱা কাহিনী আছে যিবিলাক আচলতে ইছলামৰ মাজৰ কাহিনী আছিল, ইছলামৰ ভিতৰৰ কথা আছিল। অকল কাহিনী বুলি মই কোৱা নাই, গৱেষণা, ছায়েন্সৰ টেকন'লজি বা যিমান ডাঙৰ ডাঙৰ কথা আছিল, কিন্তু আজি সিহঁতে লৈ সিহঁতৰ কিতাপত লিখিলে আমি সিহঁতৰ বুলি জানিয়ে গম পাই আছোঁ। গতিকে আমি শিক্ষাৰ ফালে অলপ গুৰুত্ব দিব লাগে। দাউদ আলাইহিস সালামে যেতিয়া আহি পালেহি, সেই যুদ্ধস্থলীত যেতিয়া আহি পালেহি, তেতিয়া এই ঘটনাটো চলি আছে যে জালুতে সিহঁতক মাতি আছে যে এজন মাত্ৰ তোমালোকৰ ফালৰ পৰা পঠোৱা, আৰু তালুতে বেলেগক কৈ আছে যে তোমালোকৰ মাজত যদি কোনোবাই যোৱা, মই আধা হুকুমত তাক দি দিম আৰু মোৰ ছোৱালীজনীক তাৰ লগত বিয়া দি দিম। এতিয়া যেতিয়া আহি পিনি সবকে বিচাৰি বিচাৰি পালেহি, নিজৰ ককায়েক দুজনক দাউদ আলাইহিস সালামে বিচাৰি পালে, আহি ক'লেহে যুদ্ধৰ অৱস্থা কি চলি আছে। তেতিয়া দাউদ আলাইহিস সালামক ককায়েককেইজনে কৈ দিলে যে এনেকুৱা এনেকুৱা অৱস্থা চলি আছে, যে তালুতে এনেকৈ কৈ আছে। তেতিয়া দাউদ আলাইহিস সালামে ক'লে এইটো কোনো ডাঙৰ কথা নহয় যে এজন মানুহ ওখ ডাঙৰ হ'লেই যে সি যুদ্ধত জিকিব পাৰিব, সেইটো কথা নহয়। মানুহৰ আল্লাহ ৰাব্বুল ইজ্জতে যাক জিকিব দিয়ে সিহে জিকিব পাৰিব। তাৰ কথা শুনি পিনি
ককায়েকে ক'লে তুমি এইবিলাক নাজানা, তোমাকে মনে মনে থাকা। কিন্তু দাউদ আলাইহিছ সালাম মনে মনে নাথাকিলে, গৈ চিধা তালুতৰ ওচৰত কথা পাতিলে যে মই এই মানুহজনক হৰাই দিব পাৰিম। কিন্তু তালুতে তেওঁ কথা বিশ্বাস কৰা নাই। দেখিবলৈ সৰু চুটি চাপৰ মানুহ, বয়সো কম বেছি ডাঙৰ নহয়। কিন্তু এতিয়া উপায়ো নাই, বাকী কোনো আগলৈ অহা নাই, এইজন মানুহে আগলৈ আহিছে। আৰু তেওঁ কথা শুনি পিনি যিখিনি কথা কৈছে যে আল্লাহ ৰাব্বুল ইজ্জতৰ ওপৰত ভৰসা ৰাখি যদি কোনোবাই কাৰোবাক এটেক কৰে, আল্লাহ ৰাব্বুল ইজ্জতে যাক জিকাব বিচাৰিছে তাকে জিকাব, যিমান ডাঙৰে ফৌজ হওক, যিমান ডাঙৰ কিবা হওক, তেনেকুৱা কোনো কথা নহয়। তালুতে দাউদ আলাইহিছ সালামৰ কথা শুনি পিনিও ভুল গ'ল, যে মানি ল'লে হয় তুমি ঠিকে কৈছা। তেওঁক এতিয়া বাকী যুদ্ধৰ যিবিলাক আহিলা আছিল, পিন্ধি ল'বলৈ, গাত পিন্ধি লোৱা বা এনেকুৱা যিবিলাক কাৰ নালাগিবলৈ, চব আহি পিনি পিন্ধাই দিবলৈ চেষ্টা কৰিছে। কিন্তু দাউদ আলাইহিছ সালামৰ এটাতো সৰু আছিল, তেওঁৰ কাৰণে সেই বস্তুবিলাক ভালকৈ নহয়। যাৰ বুকুৰলৈকে আহে তেওঁ ভৰি আঁঠুলৈকে পাই যায়, এনেকুৱা অৱস্থা হৈ গৈছে। গতিকে দাউদ আলাইহিছ সালামে কৈছে এইবিলাক মোৰ একো দৰকাৰ নাই। তেতিয়া তালুতে কৈ দিলে যে জালুত তই ৰেডি হৈ যা, আমাৰ ফালৰ পৰা সেই মানুহজন আহি আছে যোনে তোৰ লগত যুদ্ধ কৰিব। জালুতে যেতিয়া দাউদ আলাইহিছ সালামক দেখিলে, এটা সৰু অকণমানি ল'ৰা চুটি চাপৰ, তাক দেখি পিনি জালুতৰ হাঁহি ৰখাব নোৱাৰিলে। হাঁহি পূৰা সি বাগৰি যাব ধৰিছে যে কিমান লাজৰ কথা, তহঁতি কিমান ডাঙৰ ডাঙৰ যুদ্ধ কৰা মানুহবিলাক আছো, এই সৰু ল'ৰাটোক মোৰ লগত পঠাই দিছ, ইয়াক মাৰি পেলাব বিচাৰিছ তহঁতি, সিহঁতক লাজ দিলে। তেতিয়া তালুতে ক'লে তই ইয়াৰ হেৰিৰ ওপৰত নাযাবি, তই যুদ্ধৰ কাৰণে ৰেডি হৈ যা। এতিয়া জালুতে ইফালে হাঁহি হাঁহি থাকোঁতেই দাউদ আলাইহিছ সালামে নিজৰ বাটুলগুটিৰ এটা বাটুলগুটি লগাই দিলে। এতিয়া জালুতে গোটেই গাত কবচ পিন্ধি ৰাখিছিল, মাত্ৰ তাৰ চকু দুটাহে ওলাইছিল, বাকী গোটেই গাত ক'তো অকণমানো ওলাই থকা নাই, চব লোহাৰৰ কবচ। যিফালে মাৰিলেও পাৰ কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, তাক চব লোহাৰৰ কবচ পিন্ধি থৈছেহি। ইফালে ওখ ডাঙৰ শকত মস্তটো হয়। দাউদ আলাইহিছ সালামে নিজৰ বাটুলগুটিত গুটিটো লগাই ঘূৰাই 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 নিচানা লগাই একদম মাৰি দিলে। সি হাঁহিয়ে আছিলে যে তাৰ এটা চকুৰ দি সোমাই, এফালে দি সোমাই ইফালেদি ওলাই গ'ল, ইমান চোকা সেই বাটুলগুটিটো আছিল। তাৰ মগজ ফাটি সোমাই গুচি গ'ল। জালুত ধামকৈ মাটিত পৰি গ'ল, লগে লগে সি খতম। জালুত যেতিয়া মাটিত পৰি গ'ল, সিহঁতৰ যিখিনি সৈন্য আছিল, চব সৈন্যবিলাকৰ মাজত খেলবলি হৈ গ'ল যে ইমান ডাঙৰ এটা কোনে মাৰি দিলে তাক। ইফালে সিহঁতি দূৰত আছে, ইমান ভালকৈ গমো পোৱা নাই। গতিকে সৈন্যবিলাকে এতিয়া চব আগলৈ যাব নি পিছলৈ যাব, এনেকুৱা হৈ গ'ল চব। ইফালে জালুতে আগতে কৈ থৈছে যদি মোক হৰাই দিব পাৰ তহঁতি যুদ্ধ জিকি গ'লি। গতিকে সিহঁতৰ সৈন্যবিলাক চব উল্টাই পলাব ধৰিলে। এতিয়া সেইভাগে কৰি মাত্ৰ এটা বাটুলগুটিৰ সহায়ত দাউদ আলাইহিছ সালামৰ হাতত জালুত মৰি গ'ল আৰু সেই যুদ্ধ জিকি গ'ল। এতিয়া যিহেতু তালুতে আগতে কৈ থৈছিল কথাটো, এতিয়া তালুতে নিজৰ আধা হুকুমত দাউদ আলাইহিছ সালামক দি দিলে আৰু নিজৰ ছোৱালীজনীৰ লগত তেওঁ নিকাহো কৰি দিলে। এতিয়া যিটোক দাউদ আলাইহিছ সালামক যোনে বাপেকে ভাবিছিলে ইয়াৰ কাম নাই, সৰু বা কমজোৰ বুলি ভাবিছে, আল্লাহ ৰাব্বুল ইজ্জতে তেওঁকে চবতছে ডাঙৰ শান দান কৰিলে। আল্লাহ ৰাব্বুল ইজ্জতে যাক যেনেকৈ শান দিব বিচাৰে তেনেকৈ দান কৰি দিয়ে। গতিকে এতিয়া এক দিনৰ ভিতৰতে, কেই মুহূৰ্তমানৰ ভিতৰতে দাউদ আলাইহিছ সালাম এটা বহুত ডাঙৰ এৰিয়াৰ বাদশ্বাহো হৈ গ'ল আৰু তালুতৰ ছোৱালীৰ লগত বিয়াও পাতি তেওঁ বহুত ধনীও হৈ গ'ল অলপ সময়ৰ ভিতৰতে।